Good evening, মোৰ নাম জ্যোতিস্মিতা এণ্ড মোৰ ডকুমেণ্টত মোৰ ফাদাৰ নেম আছে সুবোধ কলিতা জাষ্ট ফৰ্মেলিটিৰ কাৰণে বিকজ মই কেতিয়াও নাভাবোঁ মোৰ ফাদাৰ বুলি আৰু এতিয়া যদি DNA টেষ্ট কৰে অবভিয়াছলি নিগেটিভে ওলাব যদিহে ডক্টৰক পইচা নোখোৱায় কাৰণ মোৰ ফেমিলিৰ চখ আছে ডক্টৰ পুলিচ এইবোৰক পইচা খুৱাই নিজৰ কাম কৰিব আৰু মোক সৰুতে চাগে এডপ্ট কৰিছিল কাৰণ মোৰ কোনো কেৰেক্টাৰিষ্টিক্স সিহঁতৰ লগত নিমিলে নাহি মোৰ কোনো ৰিলেটিভছৰ লগত এফেকশ্যন আছে এট্ৰাকশ্যন আছে সিহঁতক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে কুকুৰৰ নিচিনা নুভুকে আৰু এনেকৈ মাথা গৰম নকৰে লিটাৰেলি পাগল কৰি পেলাইছে একদম ইমান অসভ্য ইমান চোৱা চেলেকা মানুহ মই জীৱনত দেখা নাই ছোৱালী এজনী চাৰিবাৰ আহিছে কিন্তু এতিয়াও লৈ যাব ইমান মানুহৰ বমি চেলেকা ইমান চোৱা চেলেকা ইমান অসভ্য অভদ্ৰ মানুহ মই কেতিয়াও দেখা নাই সিহঁতৰ নিচিনা সিহঁতৰ লগত আমাৰ হাইট মিলে নে স্কিন কালাৰ মিলে নে নেচাৰ মিলে লিটাৰেলি একো নিমিলে মোক বিকজ মই এডপ্টেড বেবী হয় সিহঁতৰ নিজা বাচ্চা নাই সেইকাৰণে মোক এডপ্ট কৰিছে আৰু এতিয়া কৈ থাকে আমাৰ এজনীয়ে ছোৱালী হেনতেন মুছলিমৰ তাত কেনেকৈ দিম আৰু দিব কোনে কৈছে সম্পৰ্ক কাটি দিলে হ'ল না তহঁতৰ লগত সম্পৰ্ক ৰাখিব কোনে তহঁতৰ লগত সম্পৰ্ক ৰখা মানে বজা এটা অবভিয়াছলি মই বজাহেনে পাম তহঁতৰ লগত সম্পৰ্ক ৰাখিলে মোৰ গোটেই লাইফটো নষ্ট হৈ যাব আৰু কৈ থাকে কি মোৰ এজনীয়ে ছোৱালী সিহঁতৰ বিয়াত ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ লিটাৰেলি মোৰ কোনো ইচ্ছা নাছিল তহঁতৰ পইচাই দি বিয়া হোৱা কাৰণ তহঁতৰ পইচাই দি বিয়া হ'লে মোৰ এনেও সংসাৰ 2 মাহ চলিলে হয় তাৰপিছত ডিভ'ৰ্চ হৈ গ'লে চ' মই বহুত হেপ্পী আছোঁ কি তহঁতৰ পইচাই দি মানে মোৰ বিয়া হোৱা নাই এতিয়া মোৰ তাত সেইটো এক্সকিউজ দিলে কেনেকৈ হ'ব সেই বুলি মই নিজৰ এতিয়া হোপবিলাকত গেলা খুটিম নেকি কি এটাই বাচ্চা চ' মই নিজৰ হোপবিলাকত গেলা খুটিব নোৱাৰোঁ নহয় মোৰো এটা পাৰ্চনেল লাইফ আছে এইবোৰ ফকতে আমি বন্ধ কৰক কি এটা বাচ্চা দুটা বাচ্চা ফাল্টু ইম'শ্যনছ হয় লিটাৰেলি মোক এইবোৰে মোক নাপায় চ' ৰিকুৱেষ্ট কৰিছোঁ যাতে এনেকৈ কুকুৰৰ নিচিনা ফুকি মোক চাইডত নিদিয়ে কাৰণ আপোনালোকৰ কাৰণে মই ৰাতি টোপনি মাৰিব নোৱাৰোঁ সিহঁতে চোৱা চেলেকি বৰ ভাল পায় কুকুৰ মেকুৰী ইমান বেয়াকৈ কওঁ হ'লেও আত্মসন্মান বুলি বস্তু নাই এজনী ছোৱালী মানুহ নাথাকে নেকি কিমানটো মানুহতো নিসন্তান হৈ থাকে সিহঁত কি নচলে নেকি আৰু এটা বাহানা মুখত আগুন কোনে দিব আৰু আজিকালি পইচা দিলেনো মুখত আগুন কোনে নেদে এইবোৰ ফকতে ইম'শ্যনছ দি মোৰ লাইফটো বৰবাদ কৰিব আহে কথা নে বাতা নে হেৰেছ কৰি থাকে মানুহক ইমান টৰ্চাৰ দি থাকে মানুহক মোৰ খোৱা লোৱা চব বন্ধ হৈ গৈছে একদম শুব নোৱাৰোঁ মই ৰাতি স্লিপিং টেবলেট খাই সেই পাগলবোৰৰ কাৰণে শুব লগা হয় এই চবে মানে ব্ৰেইনত দুখ কৰিছে নিজে পুলিচক পইচা খুৱাই পিনে আৰামছে শুই থাকে বেলেগত হাৰাম কৰে মইতো অকল লিষ্টাৰবোৰ দিব যোৱা নাই ছোৱালী এৰি দিলে হ'ল ন ইমান বাৰ কওঁ ছোৱালী এৰি দিলে হ'ল ঘৰতো কৈ থাকোঁ ছোৱালী এৰি দিলে হ'ল মোক এৰি দে কিন্তু ইমান চোৱা চেলেকা ইমান আত্মসন্মান নোহোৱা মানুহ মই জীৱনতো দেখা নাই বেলেগ ছোৱালী যদি এনেকৈ কৈ থাকিলেও এৰি দে বেলেগ মাক দেউতাকে অবভিয়াছলি এৰি দিয়ে কিন্তু ইহঁত ইমান চোৱা চেলেকা ইমান অসভ্য অভদ্ৰ নটৰিয়াছ মানুহ মই মানে জীৱনত দেখা নাই দে চ' আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই অসভ্যবোৰৰ কাৰণে মই বহুত কষ্ট পাই আছোঁ বহুত মেণ্টেল টৰ্চাৰ পাই আছোঁ বহুত ফিজিকেলি উইক হৈ গৈছোঁ ইমান অভদ্ৰমি কৰিছে খালি এটাই প্ৰাউড পইচা আছে I know you told your friend you're not okay. Tell me what's wrong.